গাইজ কালি নামঘৰত থাকিলোঁ আৰু এতিয়া যাব লাগিব উষা কীৰ্তন কৰিবলৈ। তো এয়াৰ ভিডিঅ'টো আজি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ, তো লাষ্টলৈকে ভিডিঅ'টো চাব। তো গাইজ গা পা ধুই আহিলোঁ, এতিয়া যাওঁ নামঘৰলৈ। আজি বহুত দেৰি হৈ গ'ল, তথাপিও কি হয় আৰু চাই লওঁ, গালি খাবলৈও লাগিবও পাৰে, সেইকাৰণে তো চাই থাকক আৰু। আহিলো দিহানাম গাই। তো দিহানাম গৈছো এতিয়া যাওঁ অংশুদাক আনিবলৈ আৰু ভাৰ্গৱ দাক আনিবলৈ যাওঁ, মানে আমাৰ কৰোণা অৰ্জুনক আনিবলৈ যাম। আৰু আমাৰ এইফালে দুখাখন, আমাৰ ঘৰত দুখাখন, এইফালে আমাৰ সহদেৱ, মোক মাৰিব হেনো আজি। সহদেৱ হাই কৰি দিয়া। দাড়ি চাৰি কাটি পোৱালিটো জুইয়ে আছে। তো সেয়াই যাম আৰু এতিয়া। তো লগ পাই আছোঁ, চাই থাকক ভিডিঅ' লাষ্টলৈকে। চলো 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 চলো। তো আহি এতিয়া ঘৰ পালোহি। এইফালে অৰ্জুন ল'ৰাটো ধুনীয়া আছে ন, আহি আছে আহিয়ে। তো ঘৰ পালোহি, এতিয়া গা পা ধুই যাম আৰু। এইফালে দুখাখন নাই, দুখাখন ক'বলৈ গ'ল। তো আহি আছে, তো ভিডিঅ'টো চাই থাকক আৰু এনেকৈ লগ পাই আছোঁ। তো বন্ধুসকল ফাইনেলি এতিয়া নামঘৰলৈ গৈ আছোঁ। তাত গৈ এতিয়া মেকআপ কৰিমগৈ। মেকআপ কৰাৰ পাছত ভাওনা আৰম্ভ আৰু। চাই থাকক, সিহঁতিকেইটা আগত গৈ আছে, মানে বস্তু এটা আনিবলৈ গৈছিলোগৈ, তো দেৰি হৈ গ'ল। এতিয়া গৈ আছোঁ, তো চাই থাকিব লাষ্টলৈকে ভিডিঅ'টো। চলো। আজি ইয়াতে ভাওনা হৈছে, আমাৰ নামঘৰ পাকুম ভামতি ঘৰ চেট হৈছেগৈ। আৰু অলপ সময় মই 7টা বজাত গ'লো। মই লগ পাই আছোঁ গাইজ, মই লগ পাই আছোঁ। এইফালে চামি আছে আমাৰ অৰ্জুন, এয়া কৰ্ণক নমস্কাৰ দিয়া, খাই দিছে এবাৰ। একো নাই, আধুনিক যুগৰ ল'ৰা। এয়া আমাৰ এই কৌৰৱৰ পাৰ্টি, এইটো অস্বস্থমা বঢ়িয়া। এয়া আমাৰ সহদেৱ আহি পালেহি। সহদেৱ নমস্কাৰ দি দিয়া। আকাশ এইফালে আমাৰ যুধিষ্ঠিৰ চিন্তিত, তেওঁ আজি অকণমান যুধিষ্ঠিৰ চিন্তিত হৈ আছে। তেওঁ মাত্ৰ অলপমান মানে বহি গৈছে, গা ভাল নাই, কাহ হৈ আছে। এয়া আৰু কোন কোন দেখা আছোঁ, চাই থাকক। এয়া দি থোৱা আছোঁ আমাৰ, খাই দি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া আমাৰ ভিউ। তো গাইজ এয়া ষ্টেজ, ইয়াতে হ'ব, ইয়াত বহি আছে। এইফালে চাউণ্ড হাইড্ৰা, ইয়াৰ দুহাৰৰ কাৰণে। এয়া আমাৰ ছেক্ৰেটাৰী অসীম দা হয়। এই ৰ আজি ব্লগটো ওলা, অন্তত আজি ওলা। এই গজব বেজ্জতি হে। এয়া আমাৰ ধনী দা, ষ্টেজৰ ডেক'ৰেশ্যন এওঁ কৰিছে এইবাৰ। এয়া আমাৰ শৈল্য, এয়া শৈল্য আমাৰ
মেকআপ টান হৈছে এইফালে আমাৰ জানকান বা পলালে ভিতৰলৈ এইগৰাকী আমাৰ বস্তুকো এইবাৰ ভাওনা প্ৰচাৰ গাবলৈ নাপালে পৰীক্ষাৰ কাৰণে এহেঁতৰ ঘৰলৈ মানে আহিবলগীয়া হ'ল এই পাৰ্থ ভাগৰ এইকেইটা আঙুঠি থাকি গ'ল তাৰ আঙুঠি নিবলৈ আহিলোঁ যাওঁ এতিয়া বাই বাই ভাওনা চাবলৈ নাযাওঁ আইঅ ইমান দুখ তাই ভাগৰ এইফালে এজন নাও দিছে নহয় অ' যাওঁ দেই তো আজি ভাওনা চাবলৈ আহিছে এইটো গুমন ভাই আমাৰ লগত এইজন আহিছে নমস্কাৰ আহিবাকে আজি আমাৰ ভাওনা চাবলৈ আহিছে তো ভিডিঅ' চাই থাকক আৰু ৰাইজ এটা মাৰিলে কৃষ্ণ ৰূপ এইজন আমাৰ দুৰ্যোধন বিকাশ দুৰ্যোধন এইবোলে কয় নহয় এই আকৌ দেউতাক দেই এয়া ধৃতৰাষ্ট্ৰ অসীম দা এয়া চুৰকৈ বনাই আছে আমাৰ প্ৰণৱ দা এইবোলে ধনী দা এইবোলে এজন কেমেৰালৈ বেয়া লাজ কৰে কিমান কষ্ট চাই লওক কিমান কষ্ট কৰিছে আমাৰ প্ৰণৱে পদ্মা এইবোৰ গাবলৈ নাপালে এয়া ৰাইজ গান্ধাৰীয়ে আলতা লগাই দিছে প্ৰথমতে মেকআপ চেকআপ কৰি ল'লোঁ আৰু এতিয়া যাওঁ অলপকৈ লাগে ভয় লাগি আছে কি হয় নাজানো আৰু আশীৰ্বাদ কৰিব তাতে ভাল লগ পোৱা নাই চাই থাকক আৰু তো গাইজ ওলামগৈ আৰু এতিয়া এই আমাৰ পাৰ্থ দুৰ্যোধন এইফালে আমাৰ দোকানখন ৰাইজ গা আহিলোঁ প্ৰথম চিনটো এনেকুৱা মানে পচনা পানী বেয়া লাগিছে অৱস্থা কাঢ়িলৈ গৈছে ভাগৰ লাগিছে কি ক'ম ভাবিছে ভাওনা ভিডিঅ'টো বুলি ব্লগ কৰি পেলাই আনে আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ গাই ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু দেই কৃষ্ণক চিন্তে তো ভাওনা ভিডিঅ'টো দিম আপোনালোকক অকণমান পাছতকৈ দিম এইটোৰ ভিতৰত মানে এইটো ব্লগতে থাকক ভাওনা ভিডিঅ'টো পাছত দিম তো বন্ধুসকল ভাওনা মোৰ শেষ চাৰ্জো নাই আৰু বাকী এতিয়া আহি গৈছে আৰু মানুহ আছে আকৌ মানুহ বেয়া হোৱা নাই ইমান মেকআপত ভিডিঅ'টো কাৰণে লাইক কমেণ্ট শ্বেয়াৰ মানে কৰি দিয়ক আৰু মাত মানে তাই মোক মাতে ওলোৱা নাই মাত চফা লগ পাম আকৌ এটা নতুন ভিডিঅ' আজি আমাৰ দুৱাৰ সকলো চলাইছিলে আমাৰ কৰ্ণ আজি ফালি দিছে এইফালে কিউট বয় আমাৰ অৰ্জুন ভাৰ্গৱ দা চালিয়া হৈছে আৰু এইফালে আমাৰ এইজনৰ কথাটো ক'বই নাই দুজন মেইন এই পাত্তা দিয়া নাই এইবিলাক কেপি লগত ওলাইছে ৰাইজ এইজনে এবাৰ ভাওনা প্ৰচাৰ গাবলৈ নাপায় বহুত দুখ তেওঁ এই কিবা ক'বা নেকি কি ক'ব লাগে কিবা ভাওনা ষ্টাইলত ছাবস্ক্ৰাইব কৰি দিবলৈ কৈ দিয়া তোমাৰ ভাওনা চেনেলৰ এইটো একাউণ্ট নহয় মোৰ ব্লগিং চেনেলত আজি ভাওনা ব্লগ দিছোঁ আছামিজ ব্লগ ইয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব যদি একো নকৰে এই গদা কোবত মাথা ভাগি যাব কিন্তু